वेलकम टू asamidu.in। आज आम डिस्कस करिब गोवा सो कमप्लीट आसाम हिस्ट्री एनसिएंट आसामर अर्थात प्राक ऐतिहासिक अखमर इयात थाकिब डिटेल भिडिओ एनसीईआरटी बुकर परा आरो इयात एटु लेक्चारत आमी कमप्लीट टाइमलाइन तो आमी डिस्कस करिम। এই যদি আপুনি এই আসাম হিষ্ট্ৰীৰ সিৰিজটো চাই তেনেহলে আপোনালোকক কোনো ধৰণৰ কিতাপ পঢ়িবলৈ দৰকাৰ নাই। আপোনালোকে যদি এই সিৰিজটো ভালকৈ চায় আৰু মনোযোগেৰে চায় আৰু ইয়াৰ পৰা নোট লিখে তেনেহলে যিকোনো এক্সামতে আসাম পুলিচৰ বাবে হওক এপিএসসিৰ বাবে হওক বা অন্য যিমানখিনি এক্সাম আছে তাৰ বাবে হওক আপুনি কোনো ধৰণৰ আসাম হিষ্ট্ৰীৰ কাৰণে এক্সট্ৰা নোট পঢ়িব বা এক্সট্ৰা কিতাপ পঢ়িবৰ কাৰণে দৰকাৰ নাই যদি আপুনি এইটো ভিডিঅ'টো ভালকৈ চায়। ইয়াৰ আগতে আমি পাৰ্ট 1 টো অলৰেডি ডিসকাস কৰিছিলোঁ। এইটো হৈছে এই ভিডিঅ'টোৰ পাৰ্ট 2। আমি পাৰ্ট 1 ত অলৰেডি আপোনালোকে দেখিব পাৰিব পাৰ্ট 1 টো অলৰেডি আমি ৰিলিজ কৰিছোঁ। যদি আপুনি এইটো ভিডিঅ' চোৱা নাই তেনেহলে ডেসক্ৰিপচনত লিংক দিয়া হৈছে, তাত ক্লিক কৰি আপুনি পাৰ্ট 1 টো চাব পাৰে। পাৰ্ট 1 ত আমি অলৰেডি প্ৰাক ঐতিহাসিক অসম অৰ্থাৎ এনচিয়েন্ট আসামৰ যিমানখিনি আছিলে পাৰ্ট 1 ত সেইখিনি আমি ডিসকাস কৰিছিলোঁ। পাৰ্ট 1 ত আমি কি কি ডিসকাস কৰিছিলোঁ? পাৰ্ট 1 ত আমি প্ৰাগজ্যোতিষপুৰৰ বিষয়ে ডিসকাস কৰিছিলোঁ। তাৰ পিছত আৰ্লিয়েষ্ট কিং অৰ্থাৎ মহিৰংগ দানৱৰ বিষয়ে ডিসকাস কৰিছিলোঁ। তাৰ পিছত আমি নৰকাসুৰৰ বিষয়ে ডিসকাস কৰিছিলোঁ। তেনেকৈ আমি লাষ্টত বজ্ৰদত্তৰ বিষয়ে ডিসকাস কৰিছিলোঁ। আমি তাৰ পিছত আপোনালোকক কেইটামান এমসিকিউ কোৱেশ্চন দিছিলোঁ কৰিবলৈ। তাত এমসিকিউ কোৱেশ্চনত কিছুমান আপোনাক খুদিছিলোঁ, আপোনালোকে কমেণ্টত এটেম্প্ট কৰিছিলে। সো সেইটো দেখি ভাল লাগিলে আপোনালোকৰ ৰেসপন্সটো চাই। আমি তেতিয়া কৈছিলোঁ যে বজ্ৰদত্তৰ পিছত যিমানখিনি ৰজা আছে তেওঁলোকৰ কোনো ধৰণৰ বৰ্তমানো তেওঁলোকৰ পিছত বজ্ৰদত্তৰ পিছত কিমান ৰজা হ'ল সেই বিষয়ে এতিয়ালৈকেও জানিব পৰা হোৱা নাই। সেইকাৰণে আমি আসাম হিষ্ট্ৰীৰ পঢ়োতে বজ্ৰদত্তৰ পিছত ডাইৰেক্ট বৰ্মন ডাইনেষ্টি পঢ়িম বুলি আমি আগৰ ভিডিঅ'টোত কৈছোঁ। সেইকাৰণে এই ভিডিঅ'টোত মেইনলি আজি আমি বৰ্মন ডাইনেষ্টিৰ বিষয়ে ডিসকাস কৰিম আৰু বৰ্মন ডাইনেষ্টিৰ পিছত যিমানখিনি আৰু ডাইনেষ্টি আহিলে সেইখিনি ডাইনেষ্টিৰ বিষয়ে আমি এইটো আজি ভিডিঅ'টোত ডিসকাস কৰিম। আজি আমি এনচিয়েন্ট পাৰ্ট যোনটো এনচিয়েন্ট আসামৰ যোনটো পাৰ্ট আছে সেই গোটেই এনচিয়েন্ট আসামটো আজি আমি এইটো ভিডিঅ'ত শেষ কৰিম। সেইকাৰণে ভিডিঅ'টো অলপ লম্বা হ'ব পাৰে। সেইকাৰণে আমি আপুনি ভিডিঅ'টো শেষলৈকে চাব আৰু শেষলৈকে চাই পেলাইহে আপুনি ভিডিঅ'টো এণ্ড কৰিব। মাজত এৰিলে আপোনালোকে টাইমলাইনটো আপোনালোকৰ গণ্ডগোল হৈ যাব। যদি আপোনাক তেনেকুৱা কৰে তেনেহলে আপোনালোকক বুজিবলৈ অলপ অসুবিধা হ'ব পাৰে। সেইকাৰণে ভিডিঅ'টো লাষ্টলৈকে চাব। নাও পলম নকৰাকৈ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। নাও আগতে কৈছিলোঁ যে বৰ্মন ডাইনেষ্টিৰ পৰা ষ্টাৰ্ট কৰিম। ইয়াৰ আগতে আমি বজ্ৰদত্তৰলৈকে কৰিছিলোঁ। এতিয়া বৰ্মন ডাইনেষ্টি আহিলে। বৰ্মন ডাইনেষ্টিৰ ফাৰ্ষ্ট কিংটো কোন আছিলে? বৰ্মন ডাইনেষ্টিৰ ফাৰ্ষ্ট কিংটো আছিলে পুষ্যবৰ্মন। পুষ্যবৰ্মনে বৰ্মন ডাইনেষ্টি ফাউণ্ড কৰিছিলে। ইয়াত আপুনি দেখিব পাৰিব যে ফাউণ্ডাৰ অফ বৰ্মন ডাইনেষ্টি পুষ্যবৰ্মন কোন আছিলে? পুষ্যবৰ্মন আছিলে বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক। তেওঁ কি আছিলে? কণ্টেম্পৰাৰী অফ গ্ৰেট গুপ্ত ৰুলাৰ সমুদ্ৰগুপ্ত অৰ্থাৎ মহান গুপ্ত শাসক সমুদ্ৰগুপ্তৰ সমসাময়িক আছিলে কোন? পুষ্যবৰ্মন। এইটো এটা ডাইৰেক্ট কুৱেশ্যন হ'ব পাৰে। এনেকুৱা ধৰণৰ কুৱেশ্যন ডাইৰেক্টলি দিয়ে যে সমুদ্ৰগুপ্তৰ সমসাময়িক ৰজা কোন আছিলে? ডাইৰেক্ট এনসাৰ আপোনাক খুদি দিয়ে, মানে এমসিকিউ কুৱেশ্যনত ডাইৰেক্ট এইটো খুদি দিব পাৰে। এনেকুৱা কুৱেশ্যন বহুখিনি এক্সামত দেখা গৈছে। সো যদি আপোনাক তেনেকুৱা খুদে তেনেহলে তাৰ এনসাৰ হ'ব পুষ্যবৰ্মন। অৰ্থাৎ কি আছিলে? মহান গুপ্ত শাসক সমুদ্ৰগুপ্তৰ সমসাময়িক কোন আছিলে? পুষ্যবৰ্মন আছিলে। আৰু ইয়াত কোৱা হৈছে টুক দ্য টাইটেল মহাধিৰাজা অৰ্থাৎ মহাধিৰাজাৰ উপাধি গ্ৰহণ কৰিছিলে কোনে? পুষ্যবৰ্মনে। এইটো ডাইৰেক্ট কুৱেশ্যন হ'ব পাৰে যে কোনজন ৰজাই মহাৰাজাধিৰাজৰ উপাধি গ্ৰহণ কৰিছিলে? সেইটো ডাইৰেক্ট কুৱেশ্যন হ'ব পাৰে। সো আপোনাৰ সেইটো এনসাৰ হ'ব পুষ্যবৰ্মন। পুষ্যবৰ্মনে মহাৰাজাধিৰাজৰ উপাধিটো গ্ৰহণ কৰিছিলে। তাৰপিছত কোৱা হৈছে কামৰূপক সীমান্ত ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ পদক্ষেপ তেওঁ নিশ্চিত কৰিছিলে। তেওঁ কামৰূপৰ সীমান্ত ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ পদক্ষেপটো নিশ্চিত কৰিছিলে। এতিয়া পুষ্যবৰ্মন আছিলে কিমানলৈকে? 350 পৰা 380 AD লৈকে পুষ্যবৰ্মনে ৰাজত্ব কৰিছিলে। তাৰ পিছত কোন আহিছিলে? পুষ্যবৰ্মনৰ পিছত আহিছিলে সমুদ্ৰবৰ্মন। সমুদ্ৰবৰ্মন কোন আছিলে? সন অফ পুষ্যবৰ্মন অৰ্থাৎ পুষ্যবৰ্মনৰ পুত্ৰ আছিলে সমুদ্ৰবৰ্মন। আৰু ইয়াৰ পৰাও ডাইৰেক্ট কুৱেশ্যন হ'ব পাৰে যে কণ্টেম্পৰাৰী অফ গ্ৰেট গুপ্ত ৰুলাৰ চন্দ্ৰগুপ্ত II। ইয়াৰ পৰাও ডাইৰেক্ট কুৱেশ্যন হ'ব পাৰে যে সমুদ্ৰগুপ্ত কাৰ সমসাময়িক আছিলে বা কাৰ কণ্টেম্পৰেৰী আছিলে? তেওঁ হ'ব মহান গুপ্ত শাসক চন্দ্ৰগুপ্ত দ্বিতীয়ৰ সমসাময়িক আছিলে কোন? সমুদ্ৰবৰ্মন। সমুদ্ৰবৰ্মন আছিলে
চন্দ্ৰগুপ্ত দ্বিতীয়ৰ সমসাময়িক সমুদ্ৰ বৰ্মনে কিমান সময়লৈকে ৰাজত্ব কৰিছিলে তেওঁ ৰাজত্ব কৰিছিলে 380 এডিৰ পৰা 405 এডিলৈ তেওঁ অসমত ৰাজত্ব কৰিছিলে তাৰ পিছত আহিছিলে তেওঁৰ সমুদ্ৰ বৰ্মনৰ পিছত আহিছিলে মহেন্দ্ৰ বৰ্মনে কিমান সময়লৈকে ৰাজত্ব কৰিছিলে 450 ৰ পৰা 485 এডিলৈ অসমত ৰাজত্ব কৰিছিলে ইয়াত কোৱা হৈছে ফাৰ্ষ্ট বৰ্মন ডাইনেষ্টি কিং টু কণ্ডাক্ট অশ্বমেধ যোজনা অৰ্থাৎ অশ্বমেধ মহেন্দ্ৰ বৰ্মন কোন আছিলে মহেন্দ্ৰ বৰ্মন আছিলে প্ৰথম বৰ্মন ডাইনেষ্টি অৰ্থাৎ বৰ্মন বংশৰ প্ৰথম ৰজা যোনে অশ্বমেধ যোজনা যোনটো হয় সেইটো পৰিচালনা কৰিছিলে অশ্বমেধ যোজনা এটা আগৰে পৰা চলি অহা এটা যোজনা বা এটা ৰীতি-নীতি আছিলে তাত কি কৰা হৈছিলে সেইটো মানে মেইনলি ঘোঁৰাৰ ওপৰত কৰা হৈছিলে এটা ঘোঁৰাক মানে ফ্ৰীলি এৰি দিয়া হৈছিলে তেওঁৰ টেৰিটৰীলৈকে আৰু ঘোঁৰা যিমান দূৰলৈকে যায় সেই এৰিয়াটোকে মানে কিঙে নিজৰ বুলি সেইটো কৰিছিলে সেইটো আপুনি তাৰ ওপৰত ডিটেইল ভিডিঅ' চাব পাৰে তাৰ ওপৰতো ডিটেইল ভিডিঅ' আছে এনেকুৱা ধৰণৰ অশ্বমেধ যোজনাৰ যোনখিনি ৰীতি-নীতি এইবিলাক ফেমাছ কিঙে বা ফেমাছ ৰজাখিনিয়ে এইবিলাক ৰীতি-নীতি পৰিচালনা কৰিছিলে তাৰ ভিতৰত প্ৰথম আছিলে বৰ্মন বংশৰ প্ৰথম কোন আছিলে মহেন্দ্ৰ বৰ্মনে ফাৰ্ষ্ট অশ্বমেধ যোজনা কৰিছিলে তাৰ ইয়াৰ পৰা ডাইৰেক্ট কুৱেশ্যন হ'ব পাৰে যে কোনজন অসমৰ প্ৰথম ৰজাই অশ্বমেধ যোজনাটো পৰিচালনা কৰিছিলে তাৰ পৰা ডাইৰেক্ট কুৱেশ্যন আহিব পাৰে যদি আপোনাক এনেকুৱা ধৰণৰ কুৱেশ্যন আহে তেনেহ'লে ডাইৰেক্ট আপোনাৰ এনসাৰটো হ'ব মহেন্দ্ৰ বৰ্মনে অশ্বমেধ যোজনা ফাৰ্ষ্ট কণ্ডাক্ট কৰিছিলে দ্য ফাৰ্ষ্ট কিং অফ কামৰূপা হু ৱেজড এ সাকসেসফুল ওয়ার এগেন গুপ্তা আর্মি অর্থাৎ মহেন্দ্ৰ বৰ্মনে কি কৰিছিলে মহেন্দ্ৰ বৰ্মনে কামৰূপৰ প্ৰথম ৰজা মহেন্দ্ৰ বৰ্মন হৈছে কামৰূপৰ প্ৰথম ৰজা যিয়ে গুপ্তাৰ বিৰুদ্ধে সফল যুদ্ধ চলাইছিলে অৰ্থাৎ গুপ্তা ডাইনেষ্টিৰ মানে এগেইনষ্টত সফল যুদ্ধ এটা চলাইছিলে হি পসিবলি লিবাৰেটেড বৰ্মন ডাইনেষ্টি ফ্ৰম গুপ্তা ডমিনেন্স তেওঁ সম্ভৱতঃ বৰ্মন ৰাজবংশক গুপ্তৰ আধিপত্যৰ পৰা মুক্ত কৰিছিলে আপোনাক আগতে কৈছোঁ যে ইয়াৰ আগতে আছিলে সমুদ্ৰ বৰ্মন আছিলে চন্দ্ৰগুপ্ত দ্বিতীয়ৰ মানে সমসাময়িক ৰজা সো আপোনালোকে দেখা পাইছে যে বৰ্মন ডাইনেষ্টিত মানে যোনটো গুপ্তৰ ডমিনেন্সটো অলপ বেছি আছিলে সেইকাৰণে কোন আছিলে এইটো মহেন্দ্ৰ বৰ্মনে কি কৰিছিলে যোনটো বৰ্মন ডাইনেষ্টিত যোনটো ডমিনেন্স আছে অৰ্থাৎ আধিপত্য আছে গুপ্তসকলৰ খেটোৰ পৰা বৰ্মন ডাইনেষ্টিক একেবাৰে মুক্ত কৰিছিলে কোনে মহেন্দ্ৰ বৰ্মনে সো এইটো আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট পইণ্ট হয় তাৰ পিছত মহেন্দ্ৰ বৰ্মনৰ পিছত কোন আহি যায় মহেন্দ্ৰ বৰ্মনৰ পিছত আহি যায় মহাভূতি বৰ্মনে 510 এডিৰ পৰা 555 এডিলৈকে অসমত ৰাজত্ব কৰিছিলে ইয়াত কোৱা হৈছে তেওঁৰ শাসনকালত কামৰূপ ৰাজ্যত উত্তৰ বংগ আৰু বিহাৰৰ এটা অংশ অন্তৰ্ভুক্ত কৰা হৈছিলে অৰ্থাৎ যোনটো অসমৰ যোনটো টেৰিটৰি আছিলে তাত মানে যোনটো মানে বিহাৰ নৰ্থ বেংগল আৰু বিহাৰৰ টেৰিটৰিও এডিশ্যন কৰা হৈছিলে অসমৰ টেৰিটৰিত তেওঁৰ ইম্পৰ্টেণ্ট কাম এইটো আছিলে যে তেওঁ অসমৰ যোনটো বাউণ্ডাৰী আছিলে সেইটো এক্সপেনশ্যন কৰিছিলে কোনে মহাভূতি বৰ্মনে তাৰ পিছত মহাভূতি বৰ্মনৰ পিছত আহি যায় ভাস্কৰ বৰ্মন আপোনালোকে জানে যে বৰ্মন ডাইনেষ্টিৰ আটাইতকৈ ইম্পৰ্টেণ্ট ৰজা আৰু যিমানখিনি বৰ্মন ডাইনেষ্টিৰ পৰা কুৱেশ্যন হ'ব পাৰে বেছি প্ৰায় কুৱেশ্যন আপোনাক হ'ব পাৰে ভাস্কৰ বৰ্মনৰ বিষয়ে আৰু সেইটো নকওঁ এনচিয়েণ্ট আছামৰ হাফ কুৱেশ্যন আপোনাক ভাস্কৰ বৰ্মনৰ পৰা সুধি দিয়ে সেইকাৰণে ভাস্কৰ বৰ্মন আপোনালোকৰ এক্সামৰ ফালৰ পৰা মোষ্ট ইম্পৰ্টেণ্ট হৈ পৰে সেইকাৰণে ইয়াৰ বিষয়ে আপুনি ভালকৈ পঢ়ি চাব ইয়াত কোৱা হৈছে ভাস্কৰ বৰ্মনে তেওঁৰ ভাইক সুপ্ৰতিষ্ঠিম্বা বৰ্মনৰ মৃত্যুৰ পিছত ক্ষমতালৈ আহিছিল অৰ্থাৎ ভাস্কৰ বৰ্মনে তেওঁৰ ভাতৃৰ যেতিয়া মৃত্যু হৈছিলে তেতিয়া তেওঁ মানে ক্ষমতালৈ আহিছিলে সপ্তম শতিকাত ভাস্কৰ বৰ্মনৰ শাসনকালত বৰ্মন ৰাজবংশই উচ্চতাত উপনীত হৈছিলে সেইটো আপোনাক আগতে কৈছোঁ যে যোনটো বৰ্মন ডাইনেষ্টি আছিলে সেইটো নিউ হাইট অৰ্থাৎ মানে ইয়াৰ ডেভেলপমেণ্টটো আৰু বাঢ়ি গৈছিলে কাৰ দিনত ভাস্কৰ বৰ্মনৰ দিনত মানে যোনটো বৰ্মন ডাইনেষ্টি আছিলে তাৰ ডেভেলপমেণ্টটো আৰু বাঢ়ি গৈছিলে ভাস্কৰ বৰ্মন ৰাজবংশৰ অন্তিম আৰু সৰ্বশ্ৰেষ্ঠ ৰজা আছিলে আৰু তেওঁ সমসাময়িক কাৰ আছিলে হৰ্ষবৰ্ধনৰ এইটো ইম্পৰ্টেণ্ট হ'ব পাৰে আপোনালোকৰ বাবে আপোনালোকক সুধি দিয়ে আপোনালোকে জানে যে
আপোনালোকক এনেকুৱা কুৱেশ্যন সুধি দিয়ে যে বৰ্মন ডাইনেষ্টিৰ মানে লাষ্ট ৰুলাৰ কোন আছিলে বা লাষ্ট ৰুলাৰ কোন হয় সেইটো কুৱেশ্যন সুধি দিয়ে বা শেষৰ ৰজা কোন হয় সেইটো কুৱেশ্যন সুধি দিয়ে সো যদি তেনেকুৱা কুৱেশ্যন খুদে তেনেহলে আপোনাৰ এনসাৰ হ'ব লাগে ভাস্কৰ বৰ্মন ভাস্কৰ বৰ্মন কোন আছিলে ভাস্কৰ বৰ্মন আছিলে বৰ্মন ডাইনেষ্টিৰ লাষ্ট কিং বা লাষ্ট ৰজা আছিলে ভাস্কৰ বৰ্মন তেওঁ কি আছিলে আৰু তেওঁ সৰ্বশ্ৰেষ্ঠ ৰজা আছিলে যিমানজন মানে বৰ্মন ডাইনেষ্টিৰ ৰজা আছে তাৰ ভিতৰত তেওঁ সৰ্বশ্ৰেষ্ঠ আছিলে আৰু তেওঁ কাৰ কন্টেম্পৰাৰী আছিলে তেওঁ কন্টেম্পৰাৰী বা সমসাময়িক আছিলে হৰ্ষবৰ্ধনৰ তেওঁ সমসাময়িক আছিলে এইটো আপোনালোকৰ বাবে ইম্পৰ্টেন্ট পইণ্ট আপোনালোকে মনত ৰাখিব ইয়াৰ পৰাও ডাইৰেক্ট কুৱেশ্যন হ'ব পাৰে যে ভাস্কৰ বৰ্মন কাৰ সমসাময়িক বা কাৰ কন্টেম্পৰাৰী আছিলে তেওঁ আছিলে হৰ্ষবৰ্ধনৰ সমসাময়িক ইয়াত কোৱা হৈছে the Assamese calendar Bhaskarabda is counted from the date of accession of Kumar Bhaskar Burman to the throne of Kamrup অর্থাৎ কুমাৰ ভাস্কৰ বৰ্মনৰ কামৰূপৰ সিংহাসনলৈ আৰোহণৰ তাৰিখৰ পৰা অসমীয়া বৰ্ষপত্ৰী অৰ্থাৎ ক্যালেন্ডাৰটো ভাস্কৰাব্দ যোনটো ক্যালেন্ডাৰ তাক ভাস্কৰাব্দ কোৱা হয় সেইটো আৰম্ভ হয় অৰ্থাৎ ইয়াত এইটো আপোনালোকৰ বাবে ইম্পৰ্টেন্ট পইণ্ট আপোনালোকে দেখিব পাৰে যে কুমাৰ ভাস্কৰ বৰ্মন যেতিয়া কামৰূপৰ সিংহাসনত উঠিছিলে আৰোহণৰ যোনটো তাৰিখ আছিলে তাকে অসমীয়া যোনটো ক্যালেন্ডাৰ আছে তাৰ আৰম্ভণি হিচাপে ধৰা হয় এইটো আপোনালোকৰ বাবে মোস্ট ইম্পৰ্টেন্ট এটা পইণ্ট আপোনালোকক ক'লো এইটো আপুনি নোট ডাউন কৰি ৰাখিব আৰু তেওঁৰ শাসনকালত কি হৈছিলে ডিউৰিং ভাস্কৰ বৰ্মনছ ৰুল চাইনিজ ট্ৰেভেলাৰ হিউৱেনচাং ভিজিটেড হিজ কোৰ্ট এণ্ড ৰোড এ সিগনিফিকেণ্ট একাউণ্ট অফ আছাম অৰ্থাৎ ভাস্কৰ বৰ্মনৰ শাসনকালতে চীনা ভ্ৰমণকাৰী যোন আছিলে হিউৱেনচাং তেওঁৰ মানে ভাস্কৰ বৰ্মনৰ আদালতলৈ গৈছিলে বা ভ্ৰমণ কৰিছিলে আৰু অসমৰ ওপৰত এটা গুৰুত্বপূৰ্ণ বিৱৰণ লিখিছিলে তেওঁৰ যোনটো কিতাপ আছিলে তাত The achievement of Bhaskar Burman are mentioned in Banavotted Harsacharita and Huansang Siyuki and various inscription found অর্থাৎ ভাস্কৰ বৰ্মনৰ যোনখিনি কৃতিত্ব আছিলে বা গৌৰৱ গাথা আছিলে সেইখিনি ক'ত বৰ্ণনা কৰা হৈছে বা ক'ত উল্লেখ কৰা হৈছে সেইখিনি উল্লেখ কৰা হৈছে বানাভট্টৰ হৰ্ষচৰিতত উল্লেখ কৰা হৈছে আৰু হিউৱেনচাঙৰ যোনটো কিতাপ আছিলে সিয়ুকি তাত মানে যোনটো ভাস্কৰ বৰ্মনৰ যিমানখিনি কৃতিত্ব আছে বা গৌৰৱ গাথা আছে সেইখিনি মানে এই দুটা কিতাপত মেনশ্যন কৰা হৈছে এইটো আপোনালোকৰ বাবে ইম্পৰ্টেন্ট পইণ্ট হয় ইয়াৰ পৰাও ডাইৰেক্ট কুৱেশ্যন এটা হ'ব পাৰে না আমি নেক্সট পইণ্টত যাওঁ হি ৱাজ এ বেচেলাৰ কিং দ্যাট ইজ ৱাই হি ৱাজ ন'ন এজ দ্য কুমাৰ ভাস্কৰ বৰ্মন তেওঁ অবিবাহিত ৰজা আছিলে তেওঁ বিবাহ কৰা নাছিলে সেইকাৰণে তেওঁ কুমাৰ ভাস্কৰ বৰ্মন বুলি কোৱা হৈছিলে বা তেওঁ কুমাৰ ভাস্কৰ বৰ্মন বুলি জনাজাত আছিলে নাও ইয়াত কোৱা হৈছে লাষ্ট পইণ্ট এতিয়া চাম ভাস্কৰ বৰ্মনৰ মৃত্যুৰ পিছত ৰাজবংশৰ নিয়ন্ত্ৰণ চলাস্তম্ভলৈ যায় আৰু তেওঁ মলেচা ৰাজবংশ নামৰ এটা নতুন ৰাজবংশ স্থাপন কৰে যেতিয়া আপোনালোকক আগতে কৈছো যে ভাস্কৰ বৰ্মন কি আছিলে বেচেলাৰ কিং আছিলে সেইকাৰণে তেওঁ কোনো ধৰণৰ বিবাহ কৰা নাছিলে সো তেওঁৰ কোনো পুত্ৰ নাছিলে সেইকাৰণে তেওঁৰ যেতিয়া মৃত্যু হৈছিলে তেতিয়া এই গোটেই ডাইনেষ্টিটো যোনটো আছিলে বৰ্মন ডাইনেষ্টিটো সেইটো বৰ্মন ডাইনেষ্টিটো কি হয় কাৰ হাতত গুচি যায় চলাস্তম্ভৰ হাতত গুচি যায় তেতিয়া চলাস্তম্ভই কি কৰে চলাস্তম্ভই এটা নতুন ডাইনেষ্টি গঠন কৰে যোনটো ডাইনেষ্টিক আমি মলেচা ডাইনেষ্টি বুলি কোৱা হয় বা মলেচা ডাইনেষ্টি বা ৰাজবংশ বুলি জনাজাত আছে সো এতিয়া আমি মলেচা ডাইনেষ্টিৰ বিষয়ে আমি অলপ ডিসকাস কৰি লওঁ মলেচা ডাইনেষ্টি ৰুল কামৰূপা ফ্ৰম 650 to 900 AD অৰ্থাৎ মলেচা ৰাজবংশই যেতিয়া মানে কুমাৰ ভাস্কৰ বৰ্মনৰ মৃত্যুৰ পিছতে মলেচা ডাইনেষ্টি ষ্টাৰ্ট হৈছিলে তেওঁলোকে কামৰূপত ৰাজত্ব কৰিছিলে 650 AD ৰ পৰা 900 AD লৈ মানে কামৰূপত তেওঁলোকে অৰ্থাৎ মলেচা ডাইনেষ্টিয়ে ৰাজত্ব কৰিছিলে মলেচা ডাইনেষ্টিৰ যোনটো কেপিটেল আছিলে সেইটো ক'ত আছিলে হদপেশ্বৰ আছিলে হদপেশ্বৰ বৰ্তমান ক'ত আছে তেজপুৰত আছে হদপেশ্বৰটো সো এইটো আপোনালোকৰ বাবে ইম্পৰ্টেন্ট পইণ্ট যিমানখিনি ডাইনেষ্টি আছে সকলোখিনিৰ কেপিটেলটো আপোনালোকে জনা উচিত তাৰ পৰা ডাইৰেক্ট কুৱেশ্যন খুদি দিয়ে বা যিমানখিনি ডাইনেষ্টি আছে তাৰ মানে ফাৰ্স্ট ৰুলাৰ আৰু লাষ্ট ৰুলাৰ আপুনি জনা উচিত আৰু তাৰ কেপিটেলটো এই তিনটা পইণ্ট আপুনি মনত ৰাখিলে তাৰ পৰা বহু কুৱেশ্যন আপোনালোকৰ হৈ যায় সো ইয়াত কোৱা হৈছে যে যোনটো মলেচা ডাইনেষ্টি আছিলে তাৰ যোনটো কেপিটেল আছিলে সেইটো কেপিটেলটো আছিলে ক'ত হদপেশ্বৰ তেজপুৰত আছিলে তাৰ কেপিটেলটো ইন 9th century the downfall started and the new ruler came up অৰ্থাৎ 9 শতিকাত যোনটো এইটো মলেচা ডাইনেষ্টি আছিলে তাৰ পতন আৰম্ভ হয় আৰু নতুন শাসক
মানে আহে সো মানে যোনটো 9th century আছে তাৰ পৰা এইটো মলেচা ডাইনেষ্টিটো ডাউনফলত গুচি যায় এতিয়া মলেচা ডাইনেষ্টি যেতিয়া ডাউনফলত গুচি যায় তেতিয়া অসমত এটা অৰ্থাৎ কামৰূপত এটা নতুন ডাইনেষ্টিয়ে দেখা পাম আমি সেইটো হৈছে পালা ডাইনেষ্টি This new ruler was Brahmapala who established the Pala dynasty অর্থাৎ কামৰূপৰ যোনটো পালা ডাইনেষ্টি মানে গঠন কৰিছিলে তেওঁ কোন আছিলে তেওঁ আছিলে ব্ৰহ্মপালা এইটো এটা কনফিউজিং আপোনালোকৰ বাবে টপিক হ'ব পাৰে কাৰণ আপোনালোকক মানে যদি খুদি দিয়ে হু ওয়াজ দ্য ফাউন্ডার অফ মানে পালা ডাইনেষ্টি তেনেহলে যোনটো বাংগালত যোনটো পালা আছিলে তাৰ হ'ব গোপালা কিন্তু যোনটো কামৰূপ আপোনালোকে ভালকে চাব কোৱেশ্চন মানে বহুখিনি ষ্টুডেণ্টে কি কৰে যে কোৱেশ্চন ভালকে নাচায় আৰু এনসাৰটো ভুল কৰি আহে আপোনালোকে চাব যে যদি পালা ডাইনেষ্টিৰ ফাউন্ডাৰ খুদি দিয়ে তাৰ পিছত কামৰূপ খুদিছে নে খুদা নাই যদি কামৰূপ খুদিছে তেনেহলে আপোনালোকৰ এনসাৰ ডাইৰেক্ট হ'ব ব্ৰহ্মপালা যদি কামৰূপ খুদা নাই তেনেহলে ফাউন্ডাৰটো হ'ব গোপালা এইটো আপোনালোকে মনত ৰাখিব আজি এইটো আপুনি এইটো ভিডিওতে এইটো মানে আপোনালোকৰ কনফিউজনটো ক্লিয়াৰ কৰি লওক যাতে আপোনালোকক নেক্সট এক্সামত ইয়াৰ ওপৰত কোনো ধৰণৰ কনফিউজন নাথাকে এতিয়া মই ক্লিয়াৰ কৰি দিছো যে যোনটো বেংগল আছিলে বা ভাৰতৰ অন্যান্য জেগাত যোনটো পালা ডাইনেষ্টি আছিলে তাৰ মানে যোনটো ফাউন্ডাৰ আছিলে সেইটো আছিলে গোপালা কিন্তু যোনটো কামৰূপৰ যোনটো আমাৰ পালা ডাইনেষ্টি আছিলে তাৰ ফাউন্ডাৰ কোন আছিলে ব্ৰহ্মপালা সো আপুনি এইটো কনফিউজনটো ক্লিয়াৰ কৰি লওক এতিয়াই Now next point at কোৱা হৈছে their ruler was elected like the Palas of Bengal অৰ্থাৎ যোনটো অসমৰ যোনটো পালা ডাইনেষ্টি আছিলে তাৰ ৰজা আছিলে ব্ৰহ্মপালা যোনটো অসমৰ বা কামৰূপৰ যোনটো পালা ডাইনেষ্টি আছিলে তাক মানে ওয়েস্ট বেংগলৰ যোনটো পালা ডাইনেষ্টি আছিলে তেওঁৰ দৰে নিৰ্বাচিত কৰা হৈছিলে সেইটো কোৱা হৈছে কিন্তু বংগৰ পালসকলে আছিলে বুদ্ধিষ্ট আৰু কামৰূপৰ পালসকল আছিলে হিন্দু এইটো এটা মেজৰ ডিফাৰেন্স আছিলে যোনটো বংগ দেশৰ যোনটো পাল ডাইনেষ্টি আছিলে তাৰ বেছি সংখ্যক ৰজাই আছিলে বুদ্ধ ধৰ্ম বা বুদ্ধিষ্ট আছিলে তেওঁলোকৰ কিন্তু যোনটো আমাৰ কামৰূপৰ পালা ডাইনেষ্টি আছিলে বা পাল ৰজাসকল আছিলে সেই সকলো আছিলে হিন্দু ৰজা আৰু যোনখিনি অসমত বা কামৰূপত যিমানখিনি পালা ডাইনেষ্টি আছিলে তেওঁলোকৰ মানে কেপিটেল কোনটো আছিলে তেওঁলোকৰ কেপিটেল আছিলে হদপেশ্বৰ যোনটো তেজপুৰত আছে তাৰ পিছত আছে দুৰ্জয়া যোনটো নৰ্থ গুৱাহাটীত আছে আৰু আছে কামৰূপ নগৰ যোনটো গুৱাহাটী অৰ্থাৎ কামৰূপ আছিলে এই তিনটা আছিলে মানে আপোনালোকৰ পালা ডাইনেষ্টিৰ আপোনালোকৰ কেপিটেল আছিলে তাৰ পিছত পালা ডাইনেষ্টিৰ কিমানখিনি কিং আছিলে বা ৰজাখিনি আছিলে তেওঁলোকৰ বিষয়ে চাই লওঁ মানে পালা ডাইনেষ্টি যোনটো মানে কামৰূপৰ পালা ডাইনেষ্টি আছে তাৰ মানে ৰজাখিনি হৈছে ৰত্নপাল তাৰ পিছত হৈছে ইন্দ্ৰপাল তাৰ পিছত হৈছে গোপাল তাৰ পিছত হৈছে হৰ্ষপালা তাৰ পিছত হৈছে ধৰ্মপালা তাৰ পিছত হৈছে জয়পালা নাও পালা kingdom came to end when Kamrupa was invented by Gaur king Rampal অর্থাৎ কামরূপা গৌড় ৰজা ৰামপালে আক্ৰমণ কৰাৰ পিছত যোনটো মানে পালা ডাইনেষ্টি আছে যোনটো কামৰূপৰ পালা ডাইনেষ্টি আছে সেইটো মানে সমাপ্তি ঘটে কোনে আক্ৰমণ কৰাৰ পিছত গৌৰ কিং ৰামপালাই মানে যেতিয়া কামৰূপটো আক্ৰমণ কৰিছিলে তেতিয়া মানে যোনটো কামৰূপৰ পালা ডাইনেষ্টি আছে তাৰ সমাপ্তি ঘটে তাৰ পিছত আহে পাল ৰাজবংশৰ কামবোৰ মদন কামদেৱ ভাস্কৰ্যত প্ৰতিফলিত হৈছে অৰ্থাৎ পালা ডাইনেষ্টিৰ যিমানখিনি কামৰূপত কামখিনি কৰিছিলে বা তেওঁলোকৰ এচিভমেণ্টসমূহ ক'ত মানে উল্লেখ কৰা আছে কামদেৱৰ যোনটো ভাস্কৰ্যত প্ৰতিফলিত হৈ আছে অৰ্থাৎ কামদেৱ স্কাল্পচাৰত মানে ইয়াৰ ৰিফ্লেকশ্যনটো পোৱা যায় এই ৰাজ্যৰ পিছত অসম মানে ডিচাইলৰ প্ৰাচীন ইতিহাসৰ নতুন মানে পিৰিয়ড এটা ষ্টাৰ্ট হয় যেতিয়া পালা ডাইনেষ্টি এণ্ড হয় পালা ডাইনেষ্টিৰ পিছত অসমৰ তেতিয়া মানে এতিয়া মানে নতুন এটা হিষ্ট্ৰী বা নতুন এটা পিৰিয়ড ষ্টাৰ্ট হয় এইটো মানে পালা ডাইনেষ্টিৰ এণ্ডটোক আমি কওঁ এনচিয়েণ্ট আছামৰ এণ্ড বুলি কৈ দিম আৰু এতিয়া বিগিনিং হ'ব মেডিভিয়েল হিষ্ট্ৰীৰ এতিয়া মধ্যযুগীয় অৰ্থাৎ প্ৰাক-ঐতিহাসিক অসমৰ যেতিয়া পালা ডাইনেষ্টিৰ এণ্ড হ'ল তেতিয়া আমি যোনটো প্ৰাক-ঐতিহাসিক অসম আছে তাৰ এণ্ড বুলি গণ্য কৰোঁ আৰু যেতিয়া মানে
এতিয়া আমাৰ যেতিয়া পালা মানে যোনটো পালা ডাইনেষ্টি এণ্ড হ'ব আৰু প্ৰাক ঐতিহাসিক অৰ্থাৎ এনচিয়েণ্ট আছামৰ এণ্ড হ'ব, তেতিয়া আহিব কি আহিব, তেতিয়া আহিব আপোনাৰ মেডিয়েভেল হিষ্ট্ৰী অৰ্থাৎ মধ্যযুগীয় অসম। এই মধ্যযুগীয় অসমতে আপোনালোকৰ গোটেইখিনি ইম্পৰ্টেণ্ট ৰজা আপোনালোকৰ ইম্পৰ্টেণ্ট ডাইনেষ্টি আহিব, যোনখিনি হ'ব আহোম ডাইনেষ্টি আৰু যিমানখিনি ডাইনেষ্টি আছে এই আপোনালোকৰ মেডিয়েভেল হিষ্ট্ৰীতে আপোনালোকে দেখা পাব। চ' মেডিয়েভেল হিষ্ট্ৰীটো আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট হ'ব, কাৰণ আপোনালোকে জানে যে আহোম কিঙৰ পৰা কিমানখিনি কুৱেশ্যন আহে আপোনালোকৰ যিকোনো এক্সামতে। সেইকাৰণে যদি আপুনি সেইটো ভিডিঅ' চাব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব আপুনি, কাৰণ আমি এইটো ভিডিঅ' ৰিলিজ কৰাৰ কিছুদিন পিছতে সেইটো ভিডিঅ'টো ৰিলিজ কৰিম। আৰু সেইটো ভিডিঅ'ত আমি যেনেকৈ ইয়াত ডিটেইল ভিডিঅ' আমি ডিছকাছ কৰিলোঁ, যেনেকৈ আমি নোট বনাই পেলাই ডিটেইল ভিডিঅ' আপোনালোকৰ বাবে আনিলোঁ, তেনেকৈ আমি আহোম কিং বা আহোম ডাইনেষ্টি বা মেডিয়েভেল হিষ্ট্ৰী আৰু কলনিয়েল বা পষ্ট কলনিয়েল যিমানখিনি আছে গোটেইখিনি আমি আপোনালোকৰ বাবে লেকচাৰখিনি ল'ম এনেকৈ ব্ৰিফ হিচাপত। এইটো আমি আজি এণ্ড কৰিলোঁ এনচিয়েণ্ট আছামৰ বিষয়। এনচিয়েণ্ট আছামৰ আমি আজি গোটেইখিনি আমি এণ্ড কৰিলোঁ। পাৰ্ট 1ত আমি অলৰেডি ডিছকাছ কৰিলোঁ, এইটো পাৰ্ট 2ত আমি গোটেইটো এনচিয়েণ্ট আছাম এণ্ড কৰি দিলোঁ। চ' এতিয়া আমি কি ডিছকাছ কৰিম, ইয়াৰ পিছতে ডিছকাছ কৰিম যে এইটো আপোনালোকক আগতে কৈছোঁ যে আমি ডিটেইল ভিডিঅ'টোত মানে বেলেগকৈ এটা প্লেলিষ্ট বনাইছোঁ, তাত ক্লিক কৰি আপুনি চাব পাৰিব। এতিয়া আমি এনচিয়েণ্ট আছামটো পঢ়িলোঁ, আমি জানিলোঁ এনচিয়েণ্ট আছামৰ বিষয়। এতিয়া এনচিয়েণ্ট আছামৰ ওপৰত যিমানখিনি কুৱেশ্যন হ'ব পাৰে গোটেইখিনি আপোনালোকক কুৱেশ্যন মই কৰাবলৈ চেষ্টা কৰিম। সেইখিনি গোটেইখিনি কুৱেশ্যন আপোনালোকেও কৰিবলৈ চেষ্টা কৰিব। নেক্সট ভিডিঅ'টোত মই এইখিনি মানে MCQ কুৱেশ্যন ইয়াৰ ওপৰত যিমানখিনি হ'ব পাৰে সেইখিনি কৰাম। তাৰপিছতে আমি ডিছকাছ কৰিম মেডিয়েভেল হিষ্ট্ৰী, আৰু মেডিয়েভেল হিষ্ট্ৰী যেতিয়া শেষ হ'ব তাৰ ওপৰতো যিমানখিনি মেডিয়েভেল হিষ্ট্ৰীৰ ওপৰত যিমানখিনি MCQ হ'ব পাৰে সেই MCQখিনি কৰাম। আপোনালোকে ডাইৰেক্ট MCQ কৰিলে আপোনালোকৰো মনত নাথাকিব। সেইকাৰণে যদি আপুনি ডাইৰেক্ট কৰি আছে তেনেহ'লে সেইটো এণ্ড কৰক। আপুনি ফাৰ্ষ্টতে গোটেই টাইম লাইন বা গোটেই এই লেকচাৰ ছিৰিজটো চাই লওক। লেকচাৰ ছিৰিজটো শেষ কৰাৰ পিছত আপুনি MCQ কুৱেশ্যন কৰিবলৈ এটেম্প্ট কৰিবলৈ ট্ৰাই কৰক।